বুজাম আমি ভালদৰে সত্যতা কি তই এবাৰ চা চাৰিওফালে সত্যতাৰ ছবি আঁকি পিন্ধা সেই মুখাখন দানৱৰ ৰূপত তহত এটা এটা দুখা নাই খাবলে পানী বছৰি খেতি হানি চাৰিওফালে দেখো হত্যা ধৰ্ষণ কিশোৰীৰ বিননি দেখি দুখ লাগে খেতিয়কৰ চকু পানী নিজকে পুতলা সাজি লৈছো আমি মানি তথাপিও কিন্তু ক্ৰিটিকেল আমাৰ এই সমাজখন চৰিত্ৰ নহয় কেৱল সাজপাৰতহে দিয়ে মন বনি আছো প্ৰতিক্ষণ দেখিছো বহুজন আলৈ আথানি হল দুখীয়াৰ সেই মৰমকণ প্ৰতিশোধ হিংসা আৰু সমালোচনা কিছুমানৰ এটাই লক্ষ্য আনৰ আলোচনা কৰিছা এবাৰ তই নিজক বিবেচনা পাৰ যদি কৰ এবাৰ দে প্ৰেমৰ সূচনা সময়ৰ কাম তই সময়মতে কৰি যা নাভাবিবি কোনো ইয়াত সকলোবোৰ নিষ্ঠুৰ হিংসাৰ চকুৰে চোৱা লোকৰি এটা ভাৱ নাই সকলো বৈ গ'লেও তই নাপাবি সঁহাৰি ভাই গাই বাই লাভ ইয়াত কোনো উপায় নাই সকলো দেখি শুনিও নীৰৱেহি থাকে চাই কোনো নাই তোৰ অবিহনে আই বৃদ্ধা আশ্ৰমে নেকি তোৰ বাবে শেষ ঠাই নকৰিবি মাতৃ মৰমৰ প্ৰাবন চিত্ৰ সময় থাকোঁতে তই সলনি কৰ চৰিত্ৰ ভুল পথেৰে নিদিবি তোৰ এই অস্তিত্ব কৰ্ম কৰিলেহে নহ তই লজ্জিত বিষয় হ'ল সত্যতা সৎ পথে আগবাহ আজি নহ'লেও কাইলে দিব চবে বাহ বাহ যদি গাত লাগিছে তোৰ জুইত কৈ যাহ যাহ সত্যতাৰ বিষ খিচি কৰি দিম মই পাহ সত্যতা দুষাৰী সত্যতাৰ ওপৰত যি নিতৌ ঘটি থাকে আমাৰ সমাজত